আশ্চৰ্যকৰ সিমেন্ট কোম্পানীক ৩০০০ বিঘা ভূমি কি আঁচনিৰ অধীনত এই ভূমি পুঁজিপতিক ভূমি আবণ্টন দিয়াক লৈ ৰাজ্যত এতিয়া তীব্ৰ চৰ্চা চলি আছে আদানী আম্বানীকে ধৰি বহু বৃহৎ কোম্পানীক চৰকাৰে মাটি দিয়াৰ বিৰোধিতা হৈ আহিছে সমগ্ৰ অসমত ৰাজনৈতিক দল অৰাজনৈতিক সংগঠনে চৰকাৰী উচ্ছেদকো আদানী আম্বানীৰ লগত সাঙুৰি লৈছে এই সময়তে এইবাৰ চৰকাৰৰ কামত আশ্চৰ্য প্ৰকাশ কৰিছে স্বয়ং গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা সিমেন্ট কোম্পানীক ৩০০০ বিঘা ভূমি দিয়াক লৈ ন্যায়াধীশে আচৰিত হৈ সুধিলে কিয় ৩০০০ বিঘা ভূমি দিয়া হল সিমেন্ট কোম্পানীক গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল উমৰাংচুৰ ২২টা পৰিয়ালে তেওঁলোকৰ আবেদন আছিল সিমেন্ট কোম্পানীক ভূমি দিয়াৰ নামত উচ্ছেদ কৰিব নালাগে তেওঁলোকক এই গোচৰৰ লগতে সিমেন্ট কোম্পানীটোৱেও চৰকাৰৰ পৰা পোৱা অনুমোদন মতে সুৰক্ষা বিচাৰি কৰিছিল গোচৰ যি দুটা গোচৰৰ শুনানি কালতে সিমেন্ট কোম্পানীটোৰ অধিবক্তাই ৩০০০ বিঘা ভূমিৰ কথা অৱগত কৰে ন্যায়ালয়ত এই বৃহৎ পৰিমাণৰ ভূমিৰ কথা শুনি হতচকিত ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি What company? Your Mahabir Cement. cement. Cement company. You have been granted an area of land. Yes, around 3,000 bighas. 3,000 bighas. Yes, Your Lordship. The entire not NC district. Lordship, I don't know the extent of the entire. What is going on? No, Lordship. 3,000 bighas allotted to a private company. Yes, Your Lordship, for establishing, there is a mine. We know, madam. We know about something about NC. It's barren land and it's. We know how barren is NC is. 3,000 bighas. What kind of decision is this? Lordship, I'll show you the. You will have a mine over there Yes. for the limestone. Mr. Sharma, 3,000 bighas? Is this some kind of joke or what? No, Lordship, we need it. It's because of. Your need is not the issue, madam. Public interest is the issue. Lordship, there was a challenge. How do you allow 3,000 bighas? ন্যায়াধীশে লগতে জানিব বিচাৰিলে কি আঁচনিৰ অধীনত এটা ফেক্টৰীক দিয়া হৈছে ৩০০০ বিঘা ভূমি By way of There is the policy. We are very interested to know the policy. How did it occur that 3,000 bighas would be given to a company? Lordship, that is not the issue here. No, that is the issue, madam. We are exercising rich jurisdiction. Yes. We are entitled to know what is the policy involved. Yes, Mr. Sharma. So that, I think. How did it originate? Let us see. We have had 100 bighas, 200 bighas, 3,000 bighas. Lordship, the initial allotment was 2,000 and then we got an additional 1,000. You must be very, very influential, madam. Lordship, we are one of the largest cement company. We Yes, have Your not, Lordship. used the term it's largest. We have said you must be very, very My- influential. My instructions have Getting been 3,000 bighas in NCL. ন্যায়ালয়ে গোচৰটোৰ নিৰ্দেশনাৰ প্ৰতিলিপিত ষষ্ঠ অনুসূচী অঞ্চল য'ত জনজাতীয় লোকৰ সুৰক্ষা সুনিশ্চিত থকাৰ কথাও কৰিলে উল্লেখ একে সময়তে উমৰাংচুৰ দৰে এটা অঞ্চল য'ত পৰিভ্ৰমী চৰাই হটস্পট হিচাপে চিহ্নিত সেই কথাও দৃষ্টি নিবদ্ধ কৰিলে এতিয়া লক্ষণীয় হ'ব চৰকাৰে পৰৱৰ্তী শুনানিত বিষয়টোক লৈ কেনেকুৱা তথ্য দিয়ে ন্যায়ালয়ক কিন্তু একেটা সময়তে এই কথা উল্লেখ কৰিব লাগিব যে অসমৰ বিভিন্ন স্থানত বৃহৎ খনিজ সম্পদৰ তথ্য লাভ প্ৰতিবেদন ইতিমধ্যে প্ৰকাশ হৈছে এই খনিজ সম্পদ খননৰ বাবেই এনে বৃহৎ ভূমি দিয়া হৈছে নেকি পুঁজিপতিক এই বিষয়ে আমি পুংখানুপুংখভাৱে প্ৰতিবেদন প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদনত মাধৱ দাসৰ ৰিপৰ্ট DY365